গোৱালপাৰাৰ নৈসৰ্গিক সৌন্দৰ্য আপোনালোকে যদি গুৱাহাটীৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত্বত আৰু আপুনি যদি বৰপেটা হৈ আহে তেতিয়াহ'লে প্ৰায় 200 কিলোমিটাৰ দূৰত্বত আপুনি পঞ্চৰত্নৰ কাষত যিখন নৰনাৰায়ণ সেতু আছে তাৰ ওচৰত আপুনি দেখিব পাব ইমান ধুনীয়া চাৰিওফালে আপুনি চালে চকুৰোৱা ধুনীয়া পৰিৱেশ আপুনি আপ্লুত হ'ব। এই কথাটো জানি ভাল লাগিব। আপুনি চাব অলপতে মুখ্যমন্ত্ৰী মহোদয় আহিছিলে এইখিনি জেগাতে গছৰ এইখিনি খুব ধুনীয়া লগা কি দৃশ্য আপোনালোকে দেখিব পাব। ইয়াত মানুহে ৰৈ ৰৈ ফটো তুলি যায়। আপুনিও আহিব এদিন। গোৱালপাৰাৰ খুব ধুনীয়া এইখিনি জেগা, অতি ধুনীয়া জেগা। যিখিনি জেগাত নেকি আপুনি আপোনাৰ ফটো তোলাৰ চখ থাকিলে আপুনি এইখিনিত আপুনি তুলিব পাৰিব। আপুনি চাওক তাত বিল আৰু তাৰ লগত আছে পাহাৰ আৰু বিলৰ সমষ্টিৰ মাজত আপুনি খুব ধুনীয়াকৈ আপুনি এনজয় কৰিব পাৰিব। আপুনি আহক, ইয়াৰ গোৱালপাৰাৰ নৈসৰ্গিক সভা যদি আপুনি চাব বিচাৰে আপুনি চাব পাৰে। খুব ধুনীয়া। চালে চকুৰোৱা আৰু এইখিনি অলপ আগত আপুনি দেখা পাব কৃষ্ণচূড়াৰ এটি গছৰ লাইন, শাৰী শাৰী কৃষ্ণচূড়াৰ হেৰি আছে, গছ আছে। তাত আপোনালোকে দেখিবলৈ ইমান সৌন্দৰ্য বৰ্ধন অঞ্চল নহয় এইখিনি। সৰু সৰু নাও মাছ মাৰিবলৈ আহিছে তেওঁলোকে সৰু সৰু নাৱেৰে। বিলখনৰ নাম নাজানো, খুব ভাল লগা, চাব পাৰে। আহিব, প্ৰায় নৰনাৰায়ণ সেতুৰ কাষে কাষে আপুনি দেখিব পাব।